হেল্ল' মই পাৰ্থ আপোনালোক সকলোকে মই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি আমি আহিছিলোঁ উত্তৰ গুৱাহাটীলৈ আৰু উত্তৰ গুৱাহাটী আমি যাম এতিয়া দৌল গোবিন্দ মন্দিৰলৈ আপোনালোকক তাৰ কিছু দৃশ্যাৱলী দেখুৱাম তো ভিডিঅ'টো শেষলৈকে চাব চাই ভাল পাব বুলি আশা কৰিলোঁ তো বলক আমি ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ গোবিন্দৰ পৰা এতিয়া ওলাই আহিলোঁ আৰু দৌল গোবিন্দৰ পৰা ওলাই আহি পিনি এটা বেলেগ এটা মন্দিৰ পাইছোঁ এই মন্দিৰটো ওপৰ ইয়াৰ দৃশ্য মানে বহুত মাটিৰ পৰা বহুত ওপৰত আছে মন্দিৰটো আৰু সেইফালে আপোনালোকে দেখিছে এইফালে ব্ৰহ্মপুত্ৰ এইফালে এইখন ব্ৰহ্মপুত্ৰ আৰু মাটি আচলতে বহুত ওপৰত আছে পাহাৰৰ ওপৰত এই মন্দিৰটো তো অলপ আগলৈ যাবলৈ আমি চেষ্টা কৰিম দেখিছে আপোনালোকে শ্ৰী শ্ৰী অশ্বক্লান্ত শিৱ ধাম আছে এইফালে আৰু এইফালে আমি সেই ওপৰৰ পৰা এতিয়া তলত নামি আহিলোঁ সেইটো মন্দিৰটো বহুত ওপৰত আছে আচলতে তো এতিয়া আমি আকৌ তললৈ যাম তো মন্দিৰটোৰ পৰা এতিয়া আমি বাহিৰলৈ ওলাই আহিলোঁ আৰু মন্দিৰটোৰ নাম কিবা অশ্বক্লান্ত মন্দিৰ বুলি কৈছে প্ৰথম আহিছোঁ ইয়ালৈ মানে নাজানো সেইকাৰণে এজনক সুধিলোঁ অশ্বক্লান্ত মন্দিৰ বুলি ক'লে তো বলক আমি এতিয়া তললৈ যাওঁ এইফালে চাওক বহুত ডাঙৰ মাটিৰ পৰা বহুত ওপৰত আছে আচলতে এইফালে চাওক এইফালে তো আমি গৈ আছোঁ যে তো আমি এতিয়া মন্দিৰটোৰ পৰা তললৈ আহি আছোঁ চাওক কিমান ওখত আছে এইখন ব্ৰহ্মপুত্ৰ তো আমি দৌল গোবিন্দ মন্দিৰ আৰু অশ্বক্লান্ত মন্দিৰ ফুৰি আহিলোঁ আৰু এতিয়া ব্ৰহ্মপুত্ৰৰ কাষত মানে ওচৰতে এখন পাৰ্ক টাইপৰ মানে দেখা পালোঁ আৰু সোমাই আহিলোঁ এয়া দেখিছে আপোনালোকে ডাঙৰ ডাঙৰ শিল পাথৰ পৰি আছে ইয়াত আৰু এই স্থানীয় লোকে কোৱাৰ নিচিনাকৈ মানে ইয়াত এটা প্ৰকাণ্ড শিল আছে এইটো দেখিছে আপোনালোকে ইয়াত মানে ভগৱান শ্ৰীকৃষ্ণই এয়া দেখিছে আপোনালোকে কানাই বৰশী শিলালিপি মানে বৰশী পাইছিল মানে এটা ধাৰণা মানে স্থানীয় লোকৰ তো ইয়াত মানে ভৰি খোজটো আছে বুলি কৈছে তেওঁ কৃষ্ণৰ দেখুৱাম এতিয়া আপোনালোকক এইটো দেখিছে আপোনালোকে এইটো ভগৱান শ্ৰীকৃষ্ণ ভৰি খোজ বুলি কৈছে তো ইয়াতে মানে বৰশী বাইছিল চাগে মানে স্থানীয় লোকে কোৱাৰ নিচিনাকৈ তো আমাৰ উত্তৰ গুৱাহাটী সকলোখিনি ফুৰা হৈ গ'ল আৰু এতিয়া আমি যাম এয়া ফেৰীঘাট দেখিছে আপোনালোকে ইটো পাৰলৈ যাম তাৰপিছত আমি ঘৰ দেখিয়ে ৰাওনা হ'ম
তো যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, যদি নতুন ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ লগত। তেতিয়ালৈকে বাই বাই।